দ অঞ্চলৰ কাৰণে মানুহৰ সংকেত বুলি নহয়, প্ৰাকৃতিকত থকা জীৱ জন্তুৰো বহুত অসুবিধা হয় বানপানী আহিলে। এই কণমানি চৰাইটোৰ দেখিছে পৰিস্থিতি কেনেকুৱা হৈছে, সেইটো চাওক আপোনালোক চাওক, পানীত উতু উতু। তো মই নাও লৈ আহি আমাৰ কণমানি চৰাইটোক উদ্ধাৰ কৰিছো। এইটো চাওক, বানপানী হলে বহুত অসুবিধা হয় পশু পক্ষীৰ লগত। প্ৰাকৃতিক আমাৰ কাজিৰঙাত থকা জীৱ জন্তুৰ পৰা ধৰি চৰাই চিৰিকটি সকলোৰ অসুবিধা হয়। সেইটো কাৰণে মই ভাবো বানপানী নহয় ভাল। এইটো চাওক, কণমানি চৰাইটো উৰিব নোৱাৰে, মাকে ওপৰত চিঞৰি আছে, শুনিছেই নহয়। বহুত অসুবিধা হয় বানপানী হলে, বহুতো জীৱ জন্তু চৰাই চিৰিকটি পোত পতংগ নষ্ট হয়। সেইটো চাওক, মাকে চিঞৰি আছে পোৱালিটোৰ কাৰণে, সেইটো উৰি গৈছে। এতিয়া মই সেইটো ওপৰত থৈ দিছো, মাকে বহুত খং কৰিছে। সেইটো চাওক।